নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম যে যিসকল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 4 year আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে আৰু যি ফাৰ্ষ্ট ছেমত পঢ়ি আছে তেওঁলোকৰ এক আপডেট দিবলৈ খুজিছোঁ এইটো ভিডিঅ'ৰ যোগেদি। যিসকলে ফাৰ্ষ্ট ছেমত পঢ়ি আছে তেওঁলোকে গম পায় যে গুৱাহাটী ইউনিভাৰ্চিটি এটা স্মাৰ্ট পৰ্টেল নামৰ এটা ৱেবছাইট আছে। তাতে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰিজাল্ট এডমিট কাৰ্ড ইছ্যু কৰে। চ' তেওঁলোকে সেই ৱেবছাইটত গৈ লগ ইন কৰিলে এটা অপশ্যন দেখা পাব যে ABC কাৰ্ড লিংক হেয়াৰ, অৰ্থাৎ আপোনালোকে নিজৰ ABC কাৰ্ডখন লিংক কৰা নাই। চ' গতিকে আজিৰ ভিডিঅ'ত দেখুৱাম যে আপোনালোকে কেনেকৈ নিজৰ ABC কাৰ্ডখন স্মাৰ্ট পৰ্টেলত লিংক কৰিব, যি প্ৰচেছত তাকে আজি ভিডিঅ' দেখুৱাম। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ লাগিব আৰু এনৰলমেণ্ট নাম্বাৰ আৰু পাছপৰ্ট লাগিব। চ' এইবিলাক যোগাৰ কৰাৰ পাছত আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটলৈ আহি যাব। যিহেতু স্মাৰ্ট পৰ্টেলত বিভিন্ন ধৰণৰ ৱেবছাইট আছে, চ' গতিকে আপোনালোকে কনফিউজ নহওক তাৰে বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ডাইৰেক্ট ক্লিক কৰি আপোনালোকে ইয়ালৈ আহিব পাৰে। চ' গতিকে আপোনালোকে অহাৰ পাছত এনৰলমেণ্ট আৰু পাছপৰ্টটো বহুৱাৰ পাছত চিম্পলি লগ ইন বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন ডেছবৰ্ড এটা আহি যাব। ইয়াত আপোনালোকে গম পায় যে এইটো হৈছে 4 year আণ্ডাৰ গ্ৰেজুৱেট গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা নতুন ৱেবছাইট। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ অপশ্যন পাব আৰু কাষতে পাব আপোনালোকে ক্লিক হেয়াৰ, অৰ্থাৎ ইয়াত লিখা আছে যে বেচেলাৰ অফ আৰ্টছ এণ্ড তলত আছে ক্লিক হেয়াৰ। সেই ক্লিক হেয়াৰ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব যে একশ্যন ৰিকুৱাৰ্ড ক্লিক হেয়াৰ টু লিংক ক্ৰিয়েট ইয়ৰ ABC একাউণ্ট, অৰ্থাৎ আপোনালোকে ইয়াত চিম্পলি ক্লিক কৰি আগৰ প্ৰচেছলৈ যাব পাৰে। চ' গতিকে দেৰি নকৰি আপোনালোকে চিম্পলি একশ্যন ৰিকুৱাৰ্ড ক্লিক হেয়াৰ টু লিংক ক্ৰিয়েট ABC একাউণ্ট তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ আহিব। ইয়াতো ঠিক সেইদৰে দেখুৱাব যে ক্লিক হেয়াৰ টু লিংক ক্ৰিয়েট ইয়ৰ ABC একাউণ্ট, চিম্পলি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন ৱেবছাইটলৈ আপোনালোকক লৈ যাব। এইটো ৱেবছাইট হৈছে ডিজিলকাৰ, অৰ্থাৎ ডিজিলকাৰ এনে এটা মাধ্যম, ইয়াত বিভিন্ন ধৰণৰ ডকুমেণ্টছ ভেৰিফাই কৰা হয়। এইটো হৈছে চৰকাৰী ৰেজিষ্ট্ৰেশ্যন ৱেবছাইট, অৰ্থাৎ চৰকাৰী ৱেবছাইট বুলি ক'ব পাৰি। আপোনালোকে যদি যিসকলে ডিজিলকাৰত একাউণ্ট বনাইছে তেওঁলোকে চিম্পলি তেওঁলোকৰ লগ ইন আইডিৰে লগ ইন কৰি আগৰ প্ৰচেছলৈ যাব পাৰে, আৰু যিসকলে ডিজিলকাৰ একাউণ্ট বনোৱা নাই তেওঁলোকে চাইন আপত ক্লিক কৰি তেওঁলোকৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। চ' আপোনালোকে ইয়াত আপোনাৰ লগ ইন ইউজাৰ সেইবিলাক বহুৱাই যি আধাৰ কাৰ্ড লিংকলৈ এটা OTP যাব। সেই OTPটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে এটা নতুন প্ৰচেছ আহি যাব। ডিজিলকাৰত লগ ইন কৰাৰ পাছত আপোনালোকৰ এনেধৰণে আহি যাব, অৰ্থাৎ আপোনালোকে যি লগ ইন আইডি এই লগ ইন আইডিৰে লগ ইন কৰি আপোনাৰ আধাৰ কাৰ্ড লিংকলৈ এটা OTP যাব। সেই OTPত আপোনালোকে এণ্টাৰ কৰি দিয়াৰ লগে লগে এইটো ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকে দুটা অপশ্যন পাব, ডিনি আৰু এলাউ। আপোনালোকে চিম্পলি এলাউত ক্লিক কৰি দিব। এলাউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ABC কাৰ্ড অট'মেটিকলি লিংক হৈ যাব আপোনালোকৰ স্মাৰ্ট পৰ্টেলত। ইয়াত আপোনালোকৰ মেছেজ আহিছে যে ছাকচেছ ABC ডিটেইলছ ছাবমিটেড, অৰ্থাৎ আপোনালোকৰ যি ABC কাৰ্ড সেই ABC কাৰ্ডখন স্মাৰ্ট পৰ্টেলৰ লগত লিংক হৈ গ'ল। চ' এনেধৰণে আপোনালোকে নিজৰ যি ABC কাৰ্ড সেই ABC কাৰ্ডখন জিঅ' পৰ্টেলত অৰ্থাৎ স্মাৰ্ট পৰ্টেলত আপোনালোকে লিংক কৰিব পাৰে। চ' যদি ইনফৰ্মেটিভ লাগিছে যদি ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি ৰাখিব। বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ
পাবলৈ। চ' এহলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংকছ ফৰ ৱাচিং।